আজি আমাৰ নভুই পথাৰত আমাৰ ৰোৱনী গৈ আছে। নভুই বন্ধুসকল, নভুই আছে। এয়া কঠীয়াতলি আৰু ৰোৱনীবিলাক গ'ল। আমাৰ প্ৰায়বোৰ মানুহে এতিয়া ধুনীয়াকৈ ধানবোৰ ৰুইছে দেই। এতিয়া পথাৰৰ মাজলৈ যাওঁ অলপ মাজলৈ। কোনে নামিছোহে, এতিয়া মাজত যাম, পথাৰৰ মাজত। আপোনালোকে ট্ৰেক্টৰেদি হাল বাই আছে। আমাৰ ইয়াতে কঠীয়া বিচৰা মানুহ বহুত, আৰু বহুত ঠাইত মানে বানপানী অহাৰ কাৰণে কিছুমানৰ একেবাৰে কঠীয়াৰ তলিতে কঠীয়াবিলাক নোহোৱা হৈ গ'ল, আৰু সেই গতিকে বহুত মানে কঠীয়া বিচাৰিছে। তথাপিতো আমিও দিব পৰা নাই। আমাৰো ৰুবলৈ বহুত আছে জেগা। এইবিলাক অৱশ্যে আপোনালোকে এইবিলাক জেগা ঠিক কৰি থোৱা হৈছে। আৰু এতিয়া মাজলৈ যাম। কঠীয়াবোৰ এনেধৰণে এইবিলাক সুন্দৰকৈ এনেধৰণে গোলালোঁ। আপোনালোকে দেখিছে ধুনীয়াকৈ গোলালোঁ। এতিয়া ৰোৱনীসকলে খুব সুন্দৰকৈ ৰুই আহিব। এই আলিটো বিপদসীমাৰ ওপৰত বহি আছে বুলি ক'লেও বেয়া নহ'ব। সৰুআলি পথাৰ আলি। আৰু যোৱাকালি মুষলধাৰে বৰষুণ পৰাৰ কাৰণে বহুত পানী হৈ গ'ল ইয়াতে। এয়া হ'ল বৰষুণৰ পানী, কোনো মানে বানপানী অহা নহয়, বৰষুণৰ পানী। এতিয়া ব্লক আমাৰ ৰোৱনীখিনি আপোনালোকে চাব। হয়, মোৰ পৰা আপোনালোকে দেখাইছোঁ। আমাৰ ইয়াতে মাটিবোৰ বহুত দ, বৰ জোৰে যাব নোৱাৰা, বহুত দলৈকে সোমাই যায়। ইয়াত কিমান দ আঁঠুমূৰ পাইছে, ইমানেই দ মাটি। ট্ৰেইনিং এনেকুৱাবোৰ দিব লাগে পথাৰত, তেতিয়াহে দম মাৰিব পাৰিব। ইয়াত যদি দম মাৰিব পাৰে তেতিয়াহে জানিব আপুনি বামতো অলপ বেছিকৈ মানে দৌৰ মাৰিব পাৰিব। এতিয়া আলিটো অলপ প্ৰথম ভাঙা চিঙা আছিলে। এতিয়া আলিত উঠিলোঁ। আলিৰ পৰা আমাৰ ৰোৱনীখিনিক আপোনালোকক দেখাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এহেঁতি মোনাত কি কি আনিছে চাওঁচোন বাৰু। প্ৰথমতে দেখিছে আপোনালোকে চাদা টেঙা। চাদা নোখোৱা মানুহ প্ৰায় নাই। তাৰপিছত তামোল আৰু পাণ।
এইকেইটা খালেহে কাম কৰিব পাৰে। কালিতো বঙাইছে নাই, গতিকে মই পথাৰৰ মাজত গৈ আছোঁ। আমাৰ ৰোৱনীখিনিক চাওক আপোনালোকে, এয়া ৰুই আছে আমাৰ ধান। ধান ৰুইছে, কেনেকুৱা লাগিছে? ভাল লাগিছে না? ভাল লাগিছে। আমাৰ হাই চুটমণি খুব হাঁহি থাকে। হাই চুটমণি, আমাৰ দেখিছে আপোনালোকে ৰোৱনীসকলে খুব সুন্দৰকৈ ৰুই আছে ধান। আৰু ইয়াতে মানে যথেষ্ট পৰিমাণে ধান ভাল হয়, দ মাটি আৰু যথেষ্ট দ মাটিতে বন্ধুসকল এইবিলাক। যোৱাকালি মুষলধাৰে বৰষুণ অহাৰ কাৰণে আপোনাৰ এইবিলাক জাবৰাবোৰ উটুৱাই আনিলে। এতিয়া এইবিলাক অঁতৰাই নিদিলে মানে গছবিলাক মাৰি পেলাই দিব দেই। এনেধৰণে মুকলি কৰি দিব লাগিব গছজোপাক। ধান খেতি কৰা পদ্ধতিটো এনেকুৱাই, আৰু খুব সুন্দৰকৈ এনেধৰণে চাফা কৰি দিব লাগিব ৰোৱা গজা, যাতে ওপৰলৈ দাং খাবলৈ ওপৰলৈ উঠিবলৈ কাষ পায়। এনেধৰণে আঁতৰাই দিব লাগিব জাবৰাবোৰ। ধান খেতি কৰা পদ্ধতিটো সকলোৱে নাজানে, গতিকে আমি প্ৰতি বছৰে কৰোঁ। খুব সুন্দৰকৈ আঁতৰাই দিলোঁ, চাফা কৰি দিলোঁ। এতিয়া গছখিনি উঠিবলৈ সকাহ পাব। দেখিছে আপোনালোকে এইবিলাক ৰোৱনী খুব সুন্দৰকৈ সিহঁতি ধান ৰুই আছে। এয়া আমাৰ মায়েও ক্ষতি দিয়া নাই, মনৰ সাহস লৈ মায়ে খুব সুন্দৰকৈ আজিলৈকে ধান ৰুই আছে। দেখিছে আপোনালোকে খুব সুন্দৰকৈ চাওক। এইখনে হ'ল আমাৰ পথাৰ, আমাৰ গাঁও, আমাৰ পথাৰ। আপোনালোকে দেখিবলৈ পাইছে চাৰিওফালে। সেই আগত দেখিছে আপোনালোকে তাতো ৰুই আছে, এইফালে দেখিছে অলপ আগত তাতো ৰুই আছে। আৰু কিছুমানে পথাৰবিলাক এতিয়া মুকলি কৰি আছে ঠায়ে ঠায়ে। এইবিলাক মানে চাৰিওফালে আপোনালোকে চাওক। এইফালেও মানে প্ৰায় মানুহে সেইফালে বহুত দূৰত চাবলৈ গ'লে আপোনালোকে মুনি নাপাব, তথাপিতো তাত বহুত মানুহে এতিয়াও ৰুই আছে। পথাৰ মানে পূৰা সম্পূৰ্ণ হ'বলৈ আপোনাৰ 3 দিন সময়। তাৰপাছত দেখিব আপোনালোকে আমাৰ পথাৰখন সেউজীয়া ধাননি পথাৰলৈ ৰূপান্তৰিত হ'বলৈ গৈ আছে। দেখিছে আপোনালোকে খুব সুন্দৰকৈ চাওক। পথাৰখন খুব সুন্দৰকৈ ধানবোৰ ৰুইছে। তলিত থাকিলে এইবিলাক হ'ল কঠীয়াৰ তলি বুলি ক'ব, যেতিয়া ৰুব তেতিয়া ধান গছ বুলি ক'ব। আৰু কঠীয়াৰ পৰা আপোনাৰ ধান গছলৈ এনেধৰণে গৈ আছে। খুব সুন্দৰ কৈছে। আপোনালোকে সুন্দৰকৈ চাব, অলপ ৰোৱনীসকলক সুন্দৰকৈ দেখাই দিওঁ। দূৰৰ পৰা আপোনালোকে হয়তো চিনি নাপাব। খুব সুন্দৰকৈ তেখেতসকলে ৰুই আছে। মই এতিয়া পথাৰৰ মাজে মাজে আহি আছোঁ। দূৰৰ পৰা ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকক, ধুনীয়াকৈ দেখাই দিছোঁ। দেখিছে আপোনালোকে? মজাকে ৰুবা দেই। সেইটো জমাই আছে। হ'ল আমাৰ ধাননি পথাৰখন। এতিয়া লাহে লাহে ধাননি পথাৰখন হোৱা নাই। হ'ল আমাৰ সেউজীয়া পথাৰখন।
এতিয়া ধান ওলোৱা সময়ত আপোনাৰ সেউজীয়া পথাৰখন বুলি ক'ব। যেতিয়া ধান ওলাব, কঠীয়াৰ পৰা যেতিয়া ধান ওলাব, তেতিয়া আপোনালোকে কি বুলি ক'ব? তেতিয়া আপোনালোকে ক'ব লাগিব কি সোণালী ধাননি পথাৰখন। এতিয়া সেউজীয়া ধাননি পথাৰখন হৈ আছে, কাৰণ এতিয়া কঠীয়াবিলাক সুন্দৰকৈ ৰুই থকা আছে। আপোনালোকে দেখিবলৈ পাইছে। মই আহিলোঁ পথাৰলৈ, বৰ ধুনীয়া কাম এটা পালোঁ বন্ধুসকল। ইয়াত দেখিছে জাবৰ মানে এইবিলাক অঁতৰাই নিদিলে কি হ'ব? এইবিলাক অঁতৰাই নিদিলে অৱস্থা বেয়া হৈ যাব। যোৱাকালি মুষলধাৰে বৰষুণ পৰাৰ কাৰণে এই বস্তুবিলাক উটুৱাই আনি ইয়াত ধানৰ মাজত সোমোৱাই দিলেহি। যিটো বস্তু নাখালে আমি নোৱাৰোঁ জীয়াই থাকিবলৈ, সেই বস্তুটো খেতি ইয়াত কৰি আছোঁ। এই হ'ল ধান খেতি। আপোনালোকে দেখিবলৈ পাইছে চাৰিওফালে কেৱল ধান খেতি কৰি আছে। আমাৰ ইয়াতে প্ৰায় মানুহে ধান খেতি কৰে আৰু প্ৰতি বছৰে ধান খেতি কৰে। এইবাৰো ধান খেতি কৰিছে আৰু যথেষ্ট পৰিমাণে ধান খেতি ভাল হয় আৰু বিভিন্ন জাতৰ বিভিন্ন প্ৰজাতিৰ ধান ইয়াতে ৰোৱা হয়। চৰকাৰৰ পৰাও কেইবাবিধো ধান আহিছিলে। তাৰপিছত পুৰণা কিছুমান ধান আছে, সেইবিলাকো ধান ইয়াত ৰোপণ কৰি থকা আপোনালোকে দেখিবলৈ পাইছে। এতিয়া হয়তো আপোনালোকে কঠীয়াবোৰ দেখিলে কি ধানৰ কঠীয়া ৰুইছে আপোনালোকে নিশ্চয় নাজানিব, কাৰণ ইয়াতে মনচুৰি ধান আছে। এতিয়া মনচুৰি ধানৰ কঠীয়াই ৰুই আছে। তৰপে বেলেগ ধৰণৰ কঠীয়া ৰোৱা হয়। এবছৰ আপুনি মনচুৰি ধান য'ত দিয়ে, তাত আপোনাৰ ফচল যদি নাপায়, আপুনি এটা বছৰ পাৰ হোৱাৰ পাছত বেলেগ এটা ধান দিব লাগিব, কাৰণ ধান তাত প্ৰডাকশ্যন হোৱাৰ চান্সটো বহুত কম থাকে। এতিয়া আমাৰ ৰোৱনীবিলাকে খুব সুন্দৰকৈ ধানবিলাক ৰুই আছে, দেখিবলৈ পাইছে। সিহঁতি চাব ব্লগ। এতিয়া আমি পথাৰৰ মাজত আহিছিলোঁ, পথাৰৰ মাজত ৰোৱনীখিনি দেখাই দিলে। এতিয়া মই পথাৰৰ ঘৰলৈ গৈ আছোঁ। আমাৰ বাইদেউহঁতক দেখাইছোঁ। বাইদেউহঁতি লাজ কৰিছে দেই। ইয়াত লাজ কৰে সিহঁতি। গা ধুলে গা ধুম, নাধিলে নাধুম কৰি দিয়ে আকৌ। গা ধুলে গা ধুম, নাধিলে নাধুম কৰি দিয়ে। জানমণি হিন্দী গান এটা গাওঁ, জানো নাই? জানমণিয়ে জানে খালি। লাজ লাগে, গানটো গাবলৈ লাজ লাগে। হিন্দী গান বৰ ধুনীয়া জানে জানমণি বোলা ছোৱালীজনীয়ে, খুব সুন্দৰকৈ। তাই লাজ কৰিছে এতিয়া গাবলৈ, কেতিয়াবা গাব বাৰু। তাই এতিয়া লাজ কৰিছে, কেতিয়াবা বৰ ধুনীয়া ৰীল বনাই আকৌ। ফেচবুকত কি নাম দিছ? কৈ দে ইয়াতে। হা? তাই ফেচবুকৰ ৰীল এটা আছে, জোনমণি মুৰা বুলি আছে। আপোনালোকে পেজটো ফ'ল' কৰি দিব তাইক, যাতে অলপমান আগবাঢ়িব পাৰে ন, হয় নাই? তাই কৈছে, তাৰমানে লাজ কৰিছে ওচৰত ক'বলৈ, মোকে ক'বলৈ কৈছে। তাই ৰীল এটা বনাইছে, ৰীলটো আপোনালোকে চাব আৰু
ভাল পালে পেজটো ফ'ল' কৰি দিব। লাইক অঁ ঠিক আছে, কৰি দিব আমাৰ বন্ধুসকলে কৰি দিব দেই। এনেকৈ এফালে ৰুই আছে আৰু বন্ধুসকল দেখিবলৈ পাইছে, এই হ'ল আমাৰ পথাৰ। এই এতিয়া খেতি পথাৰ আৰু আমাৰ ৰোৱনীসকলে খুব সুন্দৰকৈ ৰুই আছে। ভাবিলোঁ আমাৰ পথাৰখনো আপোনালোকক দেখাম বুলি ভাবিলোঁ, সেইবাবে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু দেখিবলৈ পাইছে খুব সুন্দৰকৈ মানে তেখেতসকলে মানে ৰুই আছে। বাইদেউহঁতে ৰোৱাত খুব উস্তাদ। আৰু ৰোৱা ছিষ্টেমটো সিহঁতৰ বহুত ধুনীয়া লাগিছে আৰু আপোনালোককো দেখাবলৈ পাই বহুতেই ভাল লাগিছে। কাৰণ এইটো সময়ত মানে খেতিৰ সময়, আৰু এই খেতিৰ সময়ত যদি মই এটা ভিডিঅ' আমাৰ গাঁৱৰ পথাৰখন যদি আপোনালোকক দেখাব নোৱাৰোঁ, মোৰে বেয়া লাগিব। কাৰণ যিহেতু এতিয়া খেতি পথাৰ আৰু খেতি চলি আছে, আকৌ বছৰেকৰ খেতি, বছৰেকত এবাৰেই খেতি কৰে আমাৰ ইয়াতে। দেখিবলৈ পাইছে খুব সুন্দৰকৈ ৰোৱনীসকলে ৰুই আছে, ভাল লাগিছে সিহঁতক। মই চাবলৈ আহিলোঁ, আপোনালোককো আমাৰ ৰোৱনীসকলক দেখাম বুলি ভাবিলোঁ। সুন্দৰকৈ মোক দেখিছে আপোনালোকে, বোকা পানীয়ে লুটি হৈ আছে। ৰাতিপুৱাই শুই উঠি মানে মাটিবোৰ চহাবলগীয়া হ'ল। দেখিবলৈ পাইছে খুব সুন্দৰকৈ মানে ৰুই আছে। আৰু তাতো মানে ভালেডোখৰ মানে দিয়া আছে, আজি 2 বিঘা 2.5 বিঘা মানৰ মানে মাটি দিয়া আছে। আমাৰ ঘৰৰ মাটি বেছি নাই, অলপ আছে, চলিবলৈ হয়। ৰুই আছে ৰোৱনীসকলে, আৰু অকলীয়া মানুহ। আমাৰ মাও বহুত বয়স হ'ল, 80-90 এনেকুৱা হ'ল। তথাপিতো হাৰ মনা নাই, লাগি আছে। সৰুৰ পৰা আমাক ডাঙৰ দীঘল গ'ল, তথাপিতো আকৌ ৰোৱা তোলাটো কাম লাগি আছে। তাৰ লগতে সহায় কৰিবৰ কাৰণে আমাৰ ভণ্টিহঁতক লৈ অনা হ'ল, যে সহায় কৰি দিয়া, তোমালোকক কিবা এটা দিম এনেকৈ বুলি আৰু লৈ আনিলোঁ। দেখিছে আপোনালোকে ধুনীয়াকৈ মানে ৰোপণ কৰি আছে কঠীয়াবিলাক সুন্দৰভাৱে, ইমান মজা লাগিছে। আৰু নেদেখুৱাকৈ আমাৰ পথাৰখন যদি থাকোঁ, তেতিয়া ভিডিঅ'টো আধৰুৱাও হৈ যাব। গতিকে দেখাই দিলোঁ, মোৰো ভাল লাগিলে। ঠিক আছে। আগতে বন্ধুসকল কঠীয়া নিয়া ছিষ্টেমটো অলপ বেলেগ ধৰণৰ আছিলে, কান্ধত নিছিলে। এতিয়া আপোনালোকে দেখিবলৈ পাইছে অকল মানে এতিয়া কি বুলি ক'ব, নাও বুলি ক'ব লাগিব। কাৰণ এটা ছিষ্টেম কৰি মানে কঠীয়াখিনি নি থকা হৈছে। দেখিছে আপোনালোকে, কোৱাটোজনে খুব সুন্দৰকৈ মানে কঠীয়াখিনি নিবলৈ মানে হেৰি কৰি লৈছে, ছিষ্টেমটো বনাই লৈছে। চব খুব সুন্দৰকৈ এখন নাও। আহক, মজাকে বহুত কষ্ট কৰে দেই মানুহজনে। অকলশৰে লাগি আছে আৰু বহুত কষ্ট কৰে। এনেই কেনেকুৱা লাগিছে টানিবনে? কাণত নিয়াতকৈ ভাল লাগিছে। কাণত নিয়াকৈ ভাল লাগে। এনেই লখু লাগে ন? ইয়াত মানে একেবাৰে শুকানকৈ টানিব পৰা যাবনে? পানী লাগিবই। পানী নহ'লে নহ'বই। পানীৰ ওপৰতে চলিব। নাওখন পানীৰ ওপৰতে চলে। নিশ্চয় আপোনালোকে বুজি গৈছে, নাওখন পানীৰ ওপৰতে চলে, কিন্তু মাটিত নচলে। দেখিছে খুব সুন্দৰকৈ মানে কঠীয়া আনি থকা আপোনালোকে দেখিবলৈ পাইছে। আৰু কঠীয়া অনা ছিষ্টেমটো বেলেগ ধৰণৰ আপোনালোকে দেখিছে। কিছুমানে আগত কান্ধত আনিছিলে, যিহেতু এতিয়া বহুতে কয় কৰোণা ভেকচিন লোৱাৰ পৰা মানুহবোৰ দুৰ্বল হৈছে বুলি কয়। দুৰ্বল হোৱাৰ কাৰণটো হ'ল মানে এলেহুৱা মানুহে মানে দুৰ্বল হয় বুলি কয়। কাৰণ এইটো নহয় যে যিবিলাকে মানে কষ্ট কৰি আগৰ পৰা আছে আৰু ইচ্ছা আছে, সিহঁতি মানে যেনেকৈ হ'লেও কামবিলাক কৰিবলগীয়া কামবিলাক কৰিবই। খুব সুন্দৰকৈ আমাৰ ককাইদেউজনে মানে এখন নাৱৰ যোগেদি
কঠীয়া আনি থকা আপোনালোকে দেখিবলৈ পাব। এয়া দেখিছে আপোনালোকে ট্ৰলিখনত খুব সুন্দৰকৈ কঠীয়া ছটিয়াই ল'লে। কঠীয়াবিলাক বোলাই থকা আছে। এই চব কঠীয়া ওলাইছে। মোৰ আগৰ লাগি হ'ল পথাৰলৈ কঠীয়া বোলাইছে। ৰোৱনী নোহোৱাৰ আগতে এনেধৰণে কঠীয়াবিলাক বোলাই নথ'লে ৰোৱনীয়ে আকৌ টানি আনি ৰোৱাৰ সম্ভৱ নহয়, কাৰণ পথাৰত বহুত ভাগৰ লাগে। আৰু মই এতিয়া আহি পথাৰৰ মাজত পালোহি। আৰু পথাৰৰ মাজত এতিয়া দাদাজনে খুব সুন্দৰকৈ নাওখনৰ যোগেদি কঠীয়াবিলাক আনি এতিয়া বোলাই থকা আপোনালোকে দেখিবলৈ পাইছে খুব সুন্দৰকৈ। এইজন কোৱাদে আমাৰ গাঁৱতে প্ৰতি বছৰে খেতি কৰে। ইয়াতে আমাৰ একেবাৰে ঘৰৰ ওচৰত খেতি মাটি আছে। আৰু তেখেতে খুব কষ্ট কৰিয়েই ভাল পায়। আৰু কষ্ট যেন অনুভৱ নকৰে, তথা এনেকৈ দিনৰ দিনটো কামৰ মাজতে জড়িত হৈ থাকে। তেখেত এজন শিক্ষকতা আৰু তেখেত স্কুলৰ হেড আৰু শিক্ষকতা তেখেত শিক্ষক কৈও মানে এনেধৰণে অহৰহ কষ্ট কৰি ধান খেতি কৰিছে। চাওক আপোনালোকে। আৰু কিছুমান মানুহে হয়তো টিচাৰ কৰিছোঁ বুলি খেতি নকৰে। আৰু তেখেতে প্ৰতি বছৰে আপোনালোকে ইয়াত দেখিবলৈ পাব, তেখেতে পথাৰলৈ আহিলে বোলে কিবা নহয় কিবা এটা কাম কৰিব। আজি দেখিছে আপোনালোকে খুব জোৰেৰে নাওখন টানি নি এনে কঠীয়া সুন্দৰকৈ বোলাই দিছে। চব আগতে কান্ধত এনেদৰে তুলি নি মানে কঠীয়া পেলাবলগীয়া হৈছিল। আজিকালি মানুহবোৰ বহুত দুৰ্বল হৈ গ'ল। এতিয়া ছিষ্টেম পৰিৱৰ্তন কৰিবলগীয়া হৈছে, কাৰণ নিজৰ শৰীৰটো মানে সুস্থ কৰি ৰাখিবলৈ পৰিৱৰ্তন কৰিব লাগিব। বহুত কষ্ট কৰিলে আমাৰ শৰীৰটো বহুত দুখ পায়। গতিকে নিজে এটা ছিষ্টেম যদি কৰি লয়, তেতিয়া মানে কঠীয়া আনি একদম খুব মজা লাগে, আৰাম লাগে। ইয়াতে প্ৰায় মানুহে অকল মানে নাৱৰ যোগেদি কঠীয়া পেলাবলৈ সক্ষম হৈছে। প্ৰায় 2 বছৰ ধৰি এনেধৰণে কঠীয়া পেলাই আছে। চাওক কঠীয়া পেলাই আজৰি হৈ গ'ল খুব ধুনীয়াকৈ। তেখেতে খুব সুন্দৰকৈ মানে বোলাই শেষ কৰি দিলে। এতিয়া ৰোৱনীসকলে আহি পিনে ৰুব খুব সুন্দৰকৈ। আৰু টনা মেলা কৰি থাকিবলৈ নাই, খুলি চিধা ৰুবই পাৰিব। চ' বন্ধুসকল, আপোনালোকে দেখিবলৈ পালে এই ৰোৱনী, চাৰিওফালে ৰোৱনী, কেৱল ৰোৱনী আৰু পথাৰৰ কঠীয়াবিলাক এতিয়া ৰুই আছে। এই হ'ল আমাৰ গাঁও, আমাৰ পথাৰ, আমাৰ সেউজীয়া ধাননি পথাৰখন। ভাগৰ লাগিলে নে? অলপ চলপ লাগিছে ভাগৰ? অলপ চলপ লাগে। অঁ কিছুমান মানুহে এতিয়া শিক্ষক কৈছে বুলি মানে কিছুমানে মানে খেতি বাতি কৰিবলৈ প্ৰায় এৰি দিছে। আপুনি তাৰ ওপৰত ভিত্তি কৰি দুষাৰমান ক'ব নেকি? শিক্ষক হ'ল এখন দেশৰ ধৰণী স্বৰূপ। শিক্ষক মানে গুৰু। গুৰুৱে চব আদৰ্শ দেখুৱাব লাগে, শিক্ষা দিয়াই নহয়। বাকী যিখিনি বাস্তৱিক জ্ঞান জীয়াই থকাৰ, আমি কি কৰিব লাগিব, অকল পাঠ্যপুথিৰ ওপৰত নিৰ্ভৰ নকৰি বাকী শাৰীৰিক মানসিক যিটো কষ্ট কৰি উপাৰ্জন পথ, সেইটো শিক্ষকে নিজে পালন কৰিব লাগে, আনকো শিকাব লাগে। কাৰণ নহ'লে আজিকালি উঠি অহা প্ৰজন্মই কেৱল অফিচিয়েলি কাম কৰি একো শাৰীৰিক পৰিশ্ৰম নকৰে, কেৱল মানসিক পৰিশ্ৰম কৰে। এনেকৈ ধৰণৰ মানসিক পৰিশ্ৰম কৰি থাকিলে শৰীৰৰ কোনো উন্নতি নহয়, যাৰ কাৰণে শৰীৰটো অৱশ হয়। এতিয়া শিক্ষক হ'বলৈ হ'লে শাৰীৰিক মানসিক যিটো বৌদ্ধিক প্ৰতিটো জ্ঞান লাগিব। তাকে কৰিবলৈ গ'লে শিক্ষকসকলে যথেষ্ট সুস্থ মস্তিষ্কৰে সমাজখনত কাম কৰি থাকিব লাগিব। যাৰ কাৰণে কিছুমান শিক্ষক থাকে কেৱল শিক্ষকতাই কৰে, বাকী পথাৰত নেনামে, শাক পাচলি খেতি নকৰে, অন্যান্য আনকি বিজনেছো কৰিব নিবিচাৰে, ঘৰত থকা কল থকা পকী আছে তাকো বজাৰত নিবলৈ লাজ কৰে। এনেকুৱা কিছুমান আছে, কিন্তু এইটো শুভ লক্ষণ নহয়। প্ৰকৃততে মানুহ হ'বলৈ হ'লে চব কামত দক্ষতা থাকিব লাগে, সেইজনকে আমি শিক্ষক।
বুলি শিক্ষক নাই ঠিকে আছে। কিছুমান মানুহে মানে খেতি বাতি কৰিবলৈ এৰি দিয়ে, কিবা কাৰোবাক দি দিয়ে, এই মানে এই চিষ্টেমটো মানে কিয় হয় বুলি ভাবে আপুনি? খেতি নকৰা কাৰণটো হ'ল আচলতে আমাৰ উঠি অহা প্ৰজন্মবিলাকে আমাৰ পৰিপুৰুষসকলে আগত শিকাই আহিছিলে যে দেউতা ল'ৰা ছোৱালীবিলাকক পথাৰত কেনেকৈ কোৰ মাৰিব লাগে, হাল বাব লাগে লগত লৈ যায়। আজিকালি দেউতাকসকলে ল'ৰা ছোৱালীক ভাল মডেল স্কুলত পঢ়াব বিচাৰে, পথাৰ গছকিবলৈ নিদিয়ে। এইটো কাৰণে ল'ৰা ছোৱালীয়ে মানে মাটিৰ আমেজ কি, প্ৰকৃতিৰ মাটিৰ আমেজটোতেই যে প্ৰকৃতিখন আমি জীয়াই আছোঁ গোটেই মানুহবিলাকে, সেইটোৰ লগত সম্পৰ্ক নাইকিয়া হোৱাৰ কাৰণে মানুহে অকল মানে যিটো বাহ্যিক ধাৰণা এনেকুৱা মানে টকা ঘটিব লাগে, টকা কেনেকৈ ছিগনেচাৰ এটা মাৰি 10 টকা ঘোচ ল'ম আমুক ল'ম, এনেকুৱা আজিকালি অফিচত গ'লেই কিবা এটা দিবই লাগে, এনেকুৱা প্ৰবৃত্তিবিলাক জন্ম হৈছে। এনেধৰণৰ যদি পৰিশ্ৰম কৰে, নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে, তেতিয়াহ'লে সমাজখন বহুত ভাল হ'ব বুলি মোৰ বিশ্বাস আছে। ঠিক আছে, ঠিক আছে, ধন্যবাদ। তেখেতে খুব সুন্দৰকৈ আপোনালোকক বুজাই দিলে। আজিকালি সঁচাকৈ শিক্ষক হ'লোঁ বুলিয়ে কিছুমানে খেতি বাতি কৰিবলৈ এৰি দিয়ে, আনক দি দিয়ে, কিছুমানে একেবাৰে খেতি নকৰোঁ বুলি আনক দি দিয়ে। তেনেকুৱা মানে পৰিস্থিতি যাতে নহওক, তেখেতসকলে খুব সুন্দৰকৈ আপোনালোকক কথাখিনি মানে বিতংভাৱে বুজাই দিলে। ঠিক আছে বন্ধুসকল, আপোনালোকৰ যে ইমান পৰে যে ভিডিঅ'টো শেষলৈকে চালে বহুত ভাল লাগিলে, বহুত বহুত আপোনালোকক ধন্যবাদ। বন্ধুসকল, আমাৰ পথাৰখন আপোনালোকক দেখাবলৈ পাই সঁচাই মই অত্যন্ত সুখী হ'লোঁ, আনন্দিত হৈছোঁ। ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ সঁচাকৈ বহুত ভাল লাগিল, সঁচাকৈ বহুত ধন্যবাদ। কালিলৈ আপোনালোকক পুনৰ লগ পাম। আজিলৈ বাই বাই, জয় আই।